Hello students, আজি আমি এই ভিডিওটো আলোচনা কৰিম ক্লাস 10 ৰ জেনাৰেল মেথছৰ এক্সাৰসাইজ 8.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ 5 ঠিক আছে। তো ইয়াতে কি দিয়া আছে cos a - sin a + 1 ডিভাইডেড বাই cos a + sin a - 1 এইখিনি ইকুৱেল টু কি কৰিব লাগে cosec a + cot a দেখাব লাগে। তো এই কোৱেশ্চনটো আমি আগবঢ়াৰ আগতে আমি চাই লওঁ কোৱেশ্চনটো কি কৰিব পৰা যায়। সো আমি যদি এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া প্ৰুফ কৰিব লগা হয় আমি সদায় এটা সিম্পল মেথড ইউজ কৰোঁ কি যিবিলাক টাৰ্ম থাকে ত্ৰিকোণমিতিক যিবিলাক পদ থাকে সেই পদবিলাক আমি সাইন বা কসলৈকে ট্ৰান্সফাৰ কৰি লওঁ, ঠিক আছে। তেতিয়াহ'লে আমাৰ অংকটো কৰাৰ সুবিধা হৈ যায়। কিন্তু ইয়াতে অলপমান উল্টা হৈছে, ইয়াতে টাৰ্মবিলাক cos a আৰু sin a ট্ৰান্সফাৰ হৈয়ে আছে, কিন্তু আমি দেখুৱাব লাগে cosec a = cot a, ঠিক আছে। যদি cos আৰু sin ৰ এই মানবিলাকক আমি ৰাইট হ্যান্ড সাইডত থকা cosec আৰু cot ৰ মানলৈকে আমি কেনেকৈ ট্ৰান্সফাৰ কৰিম। এতিয়া আমি cot a কেনেকৈ পাই আমি চাই লওঁ। cot a = cos a by sin a কৰিলে আমি cot a পাওঁ। ঠিক সেনেকৈ cosec a কেনেকৈ পাওঁ, cosec a = 1 by sin a কৰিলে পাওঁ, হয়। এটা চোৱা এইখিনিৰ পৰা আমি এটা আইডিয়া ল'ব পাৰোঁ কি জানানে, যদি আমি এই লেফট হ্যান্ড সাইডত থকা cos a sin a এই প্ৰত্যেকটো পদকে যদি আমি sin a ৰে হৰণ কৰি দিওঁ আমি এই পদবিলাকক cosec আৰু cotলৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰিম। বুজি পাইছা? গতিকে আমি এইটো মেথডত আমি আৰম্ভ কৰিম। লেফট হ্যান্ড সাইডটো প্ৰথমতে আমি লৈ লওঁ LHS cos a minus sin a plus 1 divided by cos a plus sin a minus 1। তো এইখিনি কৰাৰ পিছত আমি কি কৰিম বুলি ক'লোঁ, প্ৰতিটো পদকে sin a ৰে হৰণ কৰিম। ইয়াতে কি পাম cos a by sin a minus sin a আছিল তাকো sin a ৰে হৰণ কৰিম sin a plus 1 by sin a। ওপৰৰ পদকেইটা যেনেকৈ আমি sin a ৰে হৰণ কৰিছোঁ ঠিক তেনেকৈ তলৰ পদকেইটাও হৰণ কৰিম cos a by sin a plus sin a by sin a minus 1 by sin a। নেক্সট এটা ভাবা এই সূত্ৰ এইকেইটা সূত্ৰ ব্যৱহাৰ কৰা, এই দুটা সূত্ৰ আমি ব্যৱহাৰ কৰি কিনে আমি এইবিলাকক ট্ৰান্সফাৰ কৰি লওঁ। cos a by sin a, cos a by sin a মানে কি ওপৰখিনি চোৱা এইখিনি চোৱা। এতিয়া cos a by sin a মানে কি হ'ব cot a হ'ব নে নাই cot a। ঠিক তেনেকৈ মাইনাছ sin a by sin a, sin by sin মানে কি 1 প্লাছ 1 by sin মানে আকৌ কি এইটো প্লাছ চিন দেই। 1 by sin মানে কি 1 by sin মানে হ'ল cosec হ'ল। ঠিক তেনেকৈ তলৰখিনি চোৱা cos by sin মানে cot প্লাছ sin by sin মানে কিমান sin by sin মানে হ'ল 1 মাইনাছ 1 by sin মানে হ'ল cosec a। এটা চাবা cot a আৰু cosec a একেলগে থকাকৈ এটা ফৰ্মুলা আছে 1 প্লাছ cot স্কুৱেৰ a ইকুৱেল টু cosec স্কুৱেৰ a আছিল cosec স্কুৱেৰ a। তো এই ফৰ্মুলাটোৰ পৰা আমি এই 1টো যদি ৰাখোঁ cosec cot স্কুৱেৰটো সিফালে গ'লে কি হ'ব মাইনাছ হৈ যাব নিশ্চয়। গতিকে ইয়াতে cosec স্কুৱেৰ a মাইনাছ cot স্কুৱেৰ a মানে ইয়াতে যিটো 1 আছে এই যিটো 1 এই 1টো আমি কি কৰিম এইখিনি বহাই দিম। এতিয়া চোৱা cot a প্লাছ cosec a ওপৰত থাকিল মাইনাছ 1টো ইফালে লিয়া মাইনাছ 1 এইখিনিত থাকিব আৰু তলৰখিনি কি আছে cot a প্লাছ 1 মাইনাছ cosec a। আমি কি কৰিম এতিয়া ওপৰত cot a প্লাছ cosec a মাইনাছ যে এই 1ৰ ঠাইত আমি এইখিনি পাতিম এতিয়া cosec স্কুৱেৰ a মাইনাছ cot স্কুৱেৰ a। তাৰপিছত তলত যি আছে এনেকৈ পাতি দিয়া। নেক্সট লাইনটো কি হ'ব আমি তলৰখিনি আমি একো নকৰোঁ cot a প্লাছ 1 মাইনাছ cosec a। ওপৰখিনি এতিয়া চোৱা এই cot a টো এইখিনি এনেকৈ থাকিব cot a প্লাছ cosec a টো এইখিনি এনেকৈ থাকিব cosec a।
কিন্তু এইটো চোৱা ব্ৰেকেটৰ আগত যদি মাইনাছ চিন থাকে তেনেহ'লে ভিতৰৰ চিনবিলাক কি হৈ যায় সলনি হৈ যায় গতিকে কচেক স্কুৱেৰ এটো কি হৈ যাব এই কচেক স্কুৱেৰ এটো মাইনাছত গুচি যাব আৰু এই কট স্কুৱেৰ এটো প্লাছ হ'ব গতিকে প্লাছ থকাটো আমি প্ৰথমে লিখিম প্লাছ কট স্কুৱেৰ এ মাইনাছ কচেক স্কুৱেৰ এ হ'বনে হ'ব তাৰপিছত এতিয়া কি কৰিবা এতিয়া চোৱা অলপমান দীঘলকৈ মাৰিব লাগিব কি কাৰণত এই চোৱা কট স্কুৱেৰ এ মাইনাছ কচেক স্কুৱেৰ এ এইটো এটা ফৰ্মুলাত পৰিছে কি ফৰ্মুলা ইয়াৰ আগৰ কুৱেশ্যনত আমি এইটো ফৰ্মুলা ইউজ কৰিছোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইটো দৰকাৰী ফৰ্মুলা হয় এ স্কুৱেৰ বি স্কুৱেৰ মানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি এ প্লাছ বি ইনটু এ মাইনাছ বি গতিকে এই ফৰ্মুলাটো এতিয়া ইউজ কৰিম গতিকে ওপৰখিনি থাকক এনেকৈ কট এ প্লাছ কচেক এ এইখিনি থাকিল নেক্সট এইখিনি চোৱা এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ অৰ্থাৎ কি হ'ব এ প্লাছ বি ইনটু এ মাইনাছ বি পাইছেনে বুজি তাৰ তলখিনি একো নকৰোঁ তলখিনি যেনেকৈ আছে তেনেকৈ থাকক কট এ প্লাছ 1 মাইনাছ কচেক এ এতিয়া চোৱা এই প্ৰথম এই কট এ প্লাছ কচেক এ এইখিনি এটা পদ আৰু ইফালে কট এ প্লাছ কচেক এ ইনটু কট এ মাইনাছ কচেক এ এইখিনি এটা পদ এই দুইটা পদতে কট এ প্লাছ কচেক এটো কমন আছে হয় যদি দুইটাৰ পৰা যদি আমি বাহিৰত উলিয়াই দিওঁ এইটো তেনেহ'লে কেনেকুৱা ধৰণৰ হ'ব কট এ প্লাছ কচেক এটো যদি আমি দুইটা পদৰ পৰা বাহিৰ কৰি দিওঁ তেন্তে কট এ প্লাছ কচেক এ ঠাইত কি ৰ'ব এইটো 1 এটা ৰৈ যাব আৰু এইখিনিত কি ৰ'ব এইটো টাৰ্মটো বাহিৰত ওলাই গ'ল বাহিৰে কট এ মাইনাছ কচেকটো ৰৈ যাব প্লাছ কট এ এইটো টি দেই প্লাছটো আৰু টিটো প্ৰায় একে নিচিনা হৈ যায় মোৰ গতিকে কট এ মাইনাছ কচেক এ হ'ল ইয়াৰ তলত চোৱা কট এ প্লাছ 1 মাইনাছ কচেক এ ইয়াৰে এই ব্ৰেকেটৰ ভিতৰখিনি আৰু তলখিনি চোৱা একে আছেনে কট এ প্লাছ 1 মাইনাছ কচেক এ 1 প্লাছ কট এ মাইনাছ কচেক এ যিহেতু দুইখিনি একে ওপৰৰ এইখিনি আৰু তলৰ এইখিনি গোটেই কি হ'ব কটা যাব হ'ল এইখিনি যেহেতু কটা যাব তলত ৰ'ব কি অকল ৰৈ যাব কট এ প্লাছ কচেক এ এইখিনিয়ে নিশ্চয় তোমালোকক RHS দেখুৱাব দিছিল ৰাইট হেণ্ড চাইডত RHS চাই লওঁ আমি এবাৰ চোৱা এইখিনি আছিল কচেক এ প্লাছ কট এ গতিকে এইটো তোমালোকৰ চল্ভ হৈ গ'ল গতিকে এইখিনিয়ে তোমালোকৰ এনচাৰ নেক্সট ভিডিঅ'টোত আমি নেক্সট কুৱেশ্যনটোৰ এনচাৰ কৰিম